বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ মহৰীপাৰাত কৃষক পুত্ৰৰ সফলতা। নিট পৰীক্ষাত উজলিল মহৰীপাৰাৰ টেঙাঝাৰৰ কল্লোল কলিতা। সদ্য ঘোষিত নিট পৰীক্ষাত স্থান লাভ কৰি গোৰেশ্বৰ ৰাজচক্ৰৰ মহৰীপাৰা অঞ্চলত টেঙাঝাৰ গাঁৱৰ বালাবাৰী চুবুৰীৰ বাসিন্দা হৰেশ্বৰ কলিতা আৰু ৰীতামণি কলিতাৰ পুত্ৰ কল্লোল কলিতাই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃষিকৰ্মৰ জৰিয়তে জীৱিকা চলোৱা দুখীয়া পৰিয়ালটোৰ প্ৰথম পুত্ৰ কল্লোলে সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। কল্লোল কলিতাই নিট পৰীক্ষাত লাভ কৰিছে 576 নম্বৰ। মেধাৱী ছাত্ৰজনৰ এই সফলতাত শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি সমৰজ্যোতি ডেকাই। ছাত্ৰজনক গামোচা পিন্ধাই শুভেচ্ছা জনালে সংগঠনটোৰ নেতাগৰাকীয়ে। আনহাতে অঞ্চলটোৰ বহুজনেই মেধাৱী ছাত্ৰজনৰ গৃহত উপস্থিত হৈ এই সফলতাৰ শুভকামনা জনাইছে। কল্লোল কলিতাই নিটৰ সৰ্বভাৰতীয় ৰেংকত 44,728 আৰু জেনেৰেল EWDSত 6,040 ৰেংক লাভ কৰিছে। অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই নথৈ আনন্দিত হৈছোঁ, কাৰণ মা দেউতা বা ছাৰ মেমসকলে যিখিনি কষ্ট কৰিছে, আজি অকণ হ'লেও ফল দিব পাৰিছোঁ, অকণ হ'লেও তেওঁলোকক সুখী কৰিব পাৰিছোঁ, এইখিনিয়ে মোৰ কাৰণে যথেষ্ট। পৰীক্ষাৰ ৰিজাল্ট আমাৰ 13 তাৰিখে দিলে, 13 জুনত ৰাতি 10টা বজাত মুকলি কৰিছে। পৰীক্ষাৰ ৰিজাল্ট ভালেই লাগিছে আৰু মোৰ ৰেংকটো হ'ল 44,728 অল ইণ্ডিয়া ৰেংক। HLC লৈকে এইখিনি মই মহৰীপাৰা একলব্য বিদ্যামন্দিৰত কৰিলোঁ। দেন মই মোৰ HS খিনি ৰামাৰ্জন একাডেমী বাইহাটা চাৰিআলিৰ পৰা কৰিলোঁ। দেন মই কোচিঙৰ কাৰণে গুৱাহাটীৰ পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন একাডেমীত কৰিছোঁ। হয়, মা দেউতাই বহুতখিনি কষ্ট কৰিছে মোৰ কাৰণে। তেওঁলোকে বহুতখিনি কষ্ট কৰি পঢ়াইছে, আজি এই স্থানত থিয় কৰাইছে, বহুতখিনি কষ্ট কৰিছে তেওঁলোকে। মেধাৱী ছাত্ৰজনে পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনত নিটৰ কোচিং গ্ৰহণ কৰাৰ লগতে উচ্চতৰ মাধ্যমিক বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা উত্তীৰ্ণ হৈছিল। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল একলব্য বিদ্যামন্দিৰ মহৰীপাৰাৰ পৰা। চিকিৎসা বিজ্ঞান পঢ়িবলৈ দক্ষতা অৰ্জন কৰাত এতিয়া দুখীয়া পৰিয়ালটোৰ লগতে পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙি উঠিছে। অতি কষ্টেৰে কেৱল কৃষি কাৰ্য কৰি পৰিয়াল চলোৱাৰ লগতে কষ্ট স্বীকাৰ কৰি পিতৃ মাতৃয়ে কল্লোলক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দিঠক কৰিবলৈ এখোজ আগুৱাই দি পুত্ৰক লৈ এতিয়া উৎসাহিত হৈ পৰিছে। মোৰ ল'ৰা কল্লোল কলিতাই যিটো ৰিজাল্ট কৰিলে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। এইটো ক'ব লাগিলে অলপ টান বুলি ক'ব লাগিব। বহুত কষ্টৰ মাজেৰে হাইস্কুল একলব্য বিদ্যামন্দিৰত কৰিলোঁ, নেক্সট ৰামানুজন একাডেমী বাইহাটা চাৰিআলি, সেইটো আৰু ক'ব নোৱাৰিম। খুবেই আনন্দিত হৈছোঁ। মই GMCত পাব বুলি ভবা নাই। অসম মেডিকেল কলেজ বা শিলচৰ বা তেজপুৰ এনেকুৱাত পাব বুলি ভাবিছোঁ। চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাব লাগিব, সেইটো চৰকাৰে মানি লয় নলয় এইটো বেলেগ কথা। আনহাতে দুখীয়া পৰিয়ালটোৱে যাতে সুকলমে পুত্ৰক চিকিৎসা বিজ্ঞান পঢ়াই আনিব পাৰে, তাৰ বাবে সদাশয় ৰাইজৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছে। পোনপ্ৰথমতে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ এগৰাকী অতি মেধাৱী ছাত্ৰ টেঙাঝাৰ গাঁৱৰ বালাবাৰী চুবুৰীৰ কল্লোল কলিতালৈ এই নিট পৰীক্ষাৰ জৰিয়তে, সৰ্বভাৰতীয় নিট পৰীক্ষাৰ জৰিয়তে যি সফলতা লাভ কৰিলে, আমি অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মাধ্যম বা অতি খৰচী বিদ্যালয় এনেকুৱাবিলাক কথা যে কিছু ক্ষেত্ৰত নিমিলে বা আমাৰ ক্ষেত্ৰত ৰজিতা নাখায়, এই ক্ষেত্ৰত গম পায়। আমাৰ ইয়াৰ উদাহৰণ হ'ল কল্লোলে অসমীয়া মাধ্যমত পঢ়া আৰু তেওঁৰ ঘৰৰ অৱস্থা আপোনালোকে গমেই পালে, দেউতাকে কৃষিকাৰ্যত জড়িত। তেনেকুৱা এটা ঠাইৰ পৰা আৰু আমাৰ ইমান এটা ৰিম'ট এৰিয়াৰ পৰা, গ্ৰামাঞ্চলৰ পৰা তেওঁ যি সফলতা অৰ্জন কৰিলে, ইয়াৰ পৰা গম পায় যে মাধ্যম এটা আমাৰ সত্ৰত মাধ্যমেই অকল মানে গোটেই কাৰক হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত আমি কল্লোলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখন ঘৰৰ পৰা কল্লোলে আজি এই এটা স্থানত পালে আৰু কিছু বছৰ বা কিছু সময় পিছত তেওঁ এজন চিকিৎসক হৈ ওলাই আহিব বুলি আমি বিশ্বাসী। এই ঘৰখনে হয়তো এটা সময়ত নিজৰ পৰিয়ালৰ ব্যক্তিক চাবৰ কাৰণে চিকিৎসক পোৱা নাছিল, কিন্তু এতিয়া সেই ঘৰখনৰ পৰা এজন চিকিৎসক ওলাব, আমি সংগঠনৰ ফালৰ পৰাও আমি আনন্দিত। আৰু কল্লোলক এই ক্ষেত্ৰত এই অঞ্চলবাসীৰ প্ৰতি কল্লোলৰো দায়িত্ব আছে। কল্লোলেও এই অঞ্চলৰ নিশ্চয় দুখীয়া ছাত্ৰ ছাত্ৰী বা তেওঁৰ সামৰ্থ্য অনুসাৰে দুখীয়া দৰিদ্ৰ জনগণক যাতে তেওঁ সুচিকিৎসা প্ৰদান কৰিব পাৰে, আমিও তেওঁক আন্তৰিকতাৰে এই ক্ষেত্ৰত আমি ব্ৰতী হ'বলৈ আহ্বান জনাইছোঁ।
আজি ইয়াকে মানে আশা ৰাখিছোঁ যে কল্লোলে এজন সুনাগৰিক হ'ব আৰু মুখৰ কথাই যাতে নহয় কামেৰে যাতে তেওঁ কিছু সময় কিছুদিন পিছত বা কিছু বছৰ পিছত পৰিচয় দিয়ে এই অঞ্চলবাসীৰ প্ৰতি আমাৰ জাতিৰ প্ৰতি অসমখনৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।